যো তাতে ভৰাম যো তই মোনাখান নিয়া নাই মনত পিপাটো আছে যো পকা ধানৰ মাজে মাজে আমি খাল সিঁচিবলৈ গৈ আছোঁ দেই ৰাইজ। চাই থাককচোন ধানৰে মাজে মাজে আমি এনেদৰে খাল সিঁচিবলৈ গৈছোঁ। আগত গৈ আছে মেচিন, এয়া নি আছোঁ মই পাইপ। চাওঁচোন আজি ৰৌ বৰালি কেইটা পাওঁ নে চেনি পুঠিয়ে পাওঁ। ভাগত ধৰে ৰাইজ, মাছ খাবলৈহে ভাল, কিন্তু খাল সিঁচি মাছ অনাটো অলপ কঠিন। যদিও বা কঠিন, কিন্তু ইয়াত মজাটোৱে বেলেগ। নিজে মাছ ধৰা, পানী সিঁচি খালটোৰ পৰা বোকা পোত গুচাই এটা এটাকে মাছ বচা বৰ আনন্দৰ কথা, ভাল লাগে। আমাৰ মেচিন আগে আগে গৈ আছে, চাব পাৰে আপোনালোকে। এইবোৰত পথাৰত মাজে মাজে হাতী আহে, হাতী আহি ধানবোৰ খায়। এতিয়ালৈ হাতী অহা নাই, যদিও ধান পকু হৈছে আৰু 10-15 দিন পিছত ধানবোৰ কাটিবলৈ পৰা হ'ব। গৈ আছোঁ আৰু আমি গৈ নদীটো পালোঁ এতিয়া। যদিও বা নদীত পানী নাই। হা টেমা নাই। যচোন যচোন পাইপৰ টুকুৰাটো আছেনে নাই খালি নহয়, পাইপৰ টুকুৰাটো আছেনে নাই সৰুটো?
কেলা পানী পানী আছোন নাই তই কৈছা এইবাৰ দহটো বাৰতে দেখা নাই আমি আমি শাৰী নাপাওঁতে ৰাতিয়ে লৈ যায় মাছ চুপিলি কিন্তু সেই ধৰাত পৰা এটা ঘৰৰ ওচৰতে ওলাব নহ'ব গিৰাস্তেটোতো নাপায় 4বাৰ 5বাৰক লেগি সিঁচে এইবিলাকে নেক্সট ভিডিঅ'টো ইয়াৰ পিছত বনাই আছোঁ আজি ইয়াতে সমাপ্ত